নমস্কাৰ বন্ধুসকল, জ্ঞান সংজ্ঞা ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি মনুষ্য জীৱনৰ ওপৰত কিছু কথা আলোচনা কৰিম। তেতিয়াহ'লে আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মনুষ্য সদায় নম্ৰ, ভদ্ৰ আৰু ধৈৰ্যশীল হ'ব লাগে। আমি সকলোৱে নিজক চিনাটো অতি প্ৰয়োজনীয়। আমি সকলোবোৰেই এই কথা মনত ৰখাটো উচিত যে আমি এইখন পৃথিৱীৰ দুদিনৰহে আলহী। এইখন পৃথিৱীত ভগৱানে আমাক কি উদ্দেশ্যেৰে মনুষ্য ৰূপত পঠিয়াইছে, এই বিষয়ে আমি সকলোৱে অৱগত হোৱাটো উচিত। কিন্তু আমি এই বিষয়ত কোনো ধৰণৰ চিন্তা চৰ্চা নকৰি সকলোৱে এটাই উদ্দেশ্য মনত ধাৰণ কৰি লৈছোঁ যে আমাক কেৱল ধন সম্পত্তি, মাটি বাৰী, টকা পইচা, ক্ষমতাৰ অধিকাৰ, এই সমস্তহে আমাৰ জীৱনৰ মূল উদ্দেশ্য বুলি আমি ভাবোঁ। আৰু এই সমস্ত উপাৰ্জন কৰাটো অতি আদৰণীয়। কিন্তু এটা কথা মনত ৰখাটো উচিত, এই সমস্ত উপাৰ্জন কৰাৰ বাবে কোনো ব্যক্তিক কোনো ধৰণৰ কষ্ট দি আয়ত্ত কৰাটো অতি ঘৃণনীয়। কাৰণ ভগৱান শ্ৰীকৃষ্ণই কৈছিল, তুমি যি বীজ ৰোপণ কৰিবা সেয়াই ঘূৰাই পাবা। অৰ্থাৎ ভাল কৰ্ম কৰিলে ভাল ফল পোৱা যায় আৰু বেয়া কৰ্ম কৰিলে সেয়া তাৰ 4 গুণ বেয়া ফলেই পোৱা যায়। সেইবাবে আমি সকলোৱে এটা কথা মনত ৰখাটো উচিত যে টকা পইচা, ধন সম্পত্তি কেৱল মনুষ্য জীৱন যিমান দিন থাকে তেতিয়ালৈকেহে প্ৰযোজ্য। অৰ্থাৎ মনুষ্য জীৱন শেষ হোৱাৰ পিছত আমাৰ আত্মাই 84 লাখ যোনিৰ জনম ধাৰণ কৰিব লগা হয় আৰু ইয়াৰে কেৱল মনুষ্য জীৱনতহে টকা পইচা, ধন সম্পত্তিৰ মূল্য কামত আহে। বাকী কোনো জনমত এইবোৰৰ একো মূল্য নাথাকে। কিন্তু মনুষ্য জীৱনত কৰা কৰ্মৰ ফল প্ৰত্যেক জনমৰ বাবে থাকি যায়, সেয়া ভাল কৰ্ম হওক বা বেয়া কৰ্ম হওক। সেইবাবে আমি সকলোৱে মানৱ জীৱনত কেৱল নিজৰ কথা চিন্তা নকৰি অলপমান আনৰ বাবেও চিন্তা চৰ্চা কৰাটো উচিত। তেতিয়াহ'লে বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ।